কাম বন নাই পুৰা ঘূৰি আছোঁ দুয়ো আৰু এতিয়া হৈছে আমাৰ মামা ডাঙৰ মামা হাই চেচ কৰিব পাৰে হাই বন্ধুসকল নমস্কাৰ আপোনাক সকলোকে মোৰ এটা পুনৰ উন্নত ব্লগ ভিডিঅ'লৈ স্বাগতম জনালোঁ তো আজি দেওবাৰ সেইকাৰণে আমি কাম বন নাই পুৰা ঘূৰি আছোঁ দুয়ো আৰু এতিয়া আমাৰ গৰু হৈছে ইয়াতে পুৰা ঘাঁহ খাই আছে আৰু বাটে বাটে চব গৰু মানুহ আছে বাৰু ধেৰ মানুহ এখন আমাৰ গাঁও হয় আৰু এইফালে বেলেগ নাই এইফালে এটা ধুনীয়া মন্দিৰ এটা আছে একদম সুন্দৰ পৰিৱেশ পুৰা মেইন হাইৱে হয় ইফালে গ'লে আপোনালোকে একদম তেজপুৰ পাব আৰু ইফালে গ'লে আপোনাৰ বাহিৰৰ চাৰিআলি পাব ধুনীয়া আমাৰ কাষতে এখন আমাৰ স্কুল আছে এই এখন স্কুল দেখাই পাইছে যাই আছোঁ আৰু সিফালকে আৰু গাইছ আমি এতিয়া আহি আমি পাই গ'লোঁ আমাৰ শালমাৰা সৰু চকটো আৰু এতিয়া হৈছে আমাৰ মামা মৰমত এখেতক মামা বুলি কওঁ আৰু এখন হৈছে আমাৰ শালমাৰা হাইস্কুল এই দেখা পাইছে পুৰা গৰু ঘাঁহ খাই আছে আৰু এই চাওক ছোৱালী আহিছে আমি ৰাতিৰ মামা পাই গ'লোঁ ৰাতিৰ মামা ক'লে কি অলপ ফুৰি হ'ব তো ভাবি আমি তিনি পাণ্ডা ধুনীয়াকৈ ফুৰি হ'ব অলপ কোনফালে যাওঁ বাৰু গম নাপাওঁ কিন্তু যাই আছোঁ আৰু এতিয়া আমি আহি আছোঁ মানে যাই আছোঁ এটা ধুনীয়া শিৱ মন্দিৰ এটা আছে আগত মহাদেৱৰ মন্দিৰ এটা তাতে যাই আছোঁ আমি ধুনীয়া পৰিৱেশ একদম নিমখখিনি থ'ব লাগে নিমখো নাই আমি নালিও নাই আমাক কদমতলী মন্দিৰত থাকে আৰু গাইছ আহোঁতে আমি ধুনীয়া শিৱ মন্দিৰটোত ধুনীয়াকৈ আহোঁতে ধুনীয়াকৈ আমাক প্ৰসাদ দিলে খাবলৈ আৰু মানে এইটো মন্দিৰত পূৰা মানুহ থাকে আৰু মানে কি হয় এইটো যেতিয়া আমাৰ শিৱৰাত্ৰি পূজা এইবোৰত পূৰা ঢেৰ মানুহ যায় যদি সাহস ডাঙৰ হাই চেচ কৰিব পাৰে ইমান ডাঙৰ কথা এটা ভাবিছোঁ এই হাঁহ চাকচোন এটা ভৰি লওঁ নেকি কি কওঁ আমাক হা এটা লৈ খাইছোঁ নহয় এতিয়া আৰু এটা মন্দিৰ আছোঁ আমাৰ মামা মন্দিৰটো হোলী পূৰা ডাঙৰ হোলী হয় আৰু এইটো এটা মন্দিৰ ধুনীয়া পূৰা চাৰিওফালে মন্দিৰ আৰু জেগাটো পূৰা ধুনীয়া জেগা দিব কাৰণে আমি শৰাই এতিয়া আমি আহি পালোঁ ধুনীয়াকৈ এয়া কদমতলী সত্ৰ চাওক কদমতলী খবৰ কিবা হৈছে গাইছ মোৰ কথা কদমতলী সত্ৰ নামঘৰ পূৰা ধুনীয়াকৈ আহি পালোঁ এয়া চাওক কি ধুনীয়া এইটো মন্দিৰত থাকোৱা টাইমত পূৰা ডাঙৰকৈ দৌল উৎসৱ হয় আৰু প্ৰথম দিনাই দৌল উৎসৱৰ প্ৰথম দিনাই আৰিয়া জ্বলোৱা হয় ধুনীয়াকৈ আৰু যদি নেক্সট যেতিয়া ফাকুৱা আহিব তেতিয়া যদি আপোনালোকক বাৰু দেখুওৱাৰ চেষ্টা কৰিম বাৰু দৌল উৎসৱ আপোনালোকক আৰু ইয়াত চাওক মন্দিৰটো বাৰু বেছি ঠাই নাই বাৰু আগুৰা তো এইখিনিয়ে আছে বাৰু মাটি আৰু পিছপিনে ধুনীয়াকৈ এই পিছপিনে যে আছে মাটিখিনি ইয়াতে ধুনীয়াকৈ এই ভাত চাত দিয়া হয় ধুনীয়াকৈ মানুহক ভাত খোৱা হয় মানে দৌল উৎসৱৰ দিনা আৰু এইটো এটা মন্দিৰ সেইটো আছে কদমতলী সত্ৰ আৰু কেনেকুৱা দিয়া যাই কিনে বহুত ভাল লাগিল এতিয়া আমি চাই আছোঁ ধুনীয়াকৈ তো গাইছ আহি থাকোঁতে আমি এটা বস্তু দেখা পালোঁ এই এডাল গাছ গম গাছডাল বজ্ৰপাত পৰি চাওকচোন ক'ৰ কিমান ওপৰৰ পৰা ফালি গৈছে পুৰা বাপৰে বাপ কি ফালছি আমা ঐ ৰাম কি ফালছি গাইছ গাছডাল বজ্ৰপাত পৰছি গাইছ বজ্ৰপাত বাপৰে বাপ কম পৰা নাই কিন্তু দেই ঐ বাপৰে বাপ ইমান দূৰ এই চাওকচোন এই একদম ওপৰৰ পৰাই এইয়া
ভোজপাতৰ জুচ চাওক একচোন হেলিকপ্টাৰ মই যাব আছিলো এখন নৰখিলে কিমান মাতলো গাইছ এই ৰখে ৰখে মুঠেও নৰখিলে খুলিলে এখন চাকচোন ৰাস্তা ভুল হ'ল চাগে আকৌ ইফালে আহিছে ৰাস্তা ভুল হ'ল তো গাইছ আপোনালোকে ভিডিঅ'টো দেখা পাই গমে পালে দেখা গৈ আছোঁ ওচৰত পৰি কেনেকুৱা অৱস্থা হৈছে ঘৰৰ ভিতৰত সোমাই থাকিব কোনোবা আমি ওলাম দে গাইছ আমাৰ কি কওঁ আমি ওলামে গতিকে আপোনালোকে ভিডিঅ'টো বা কেনে তাতে কমেণ্ট কৰি জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বাই বাই